हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। सो आज आपनाक मैं देखुआम माने इकम टावर प्लेस तो कर आसे। सो इकम टावर डिटेल्स तो मैं आपनाक भालदरे आज आको आरो এটা নতুন ভিডিওত মই দেখাই দিছো। নতুন ভিডিও মানে এটো নতুন ভিডিও আগতে মই দুটা ভিডিও দিছো। সো ডেসক্রিপশনত মই লিংক দি দিম দুটা ভিডিও আপোনালোকে হেটো ভিডিও চাব। জালুকবাৰীৰ পৰা কেনেকৈ ইকম টাৱাৰ আহিব পাৰি তাতে মই ভিডিও বনাইছে আৰু বিজয়নগৰ মিৰ্জাৰ পৰাও VIP হৈ কিনে মানে কেনেকৈ ইকম টাৱাৰটো পাব পাৰি তাতে দুটা ভিডিও মই লিংকত মই দি দিম। লগতে আই বটন এটা আছে, আই বটনটো আপোনালোকে চাই ল'ব। সো আৰু যদি কোনোবাই ভালকৈ নাজানে তেনেহ'লে মই এইটো ভিডিঅ'ত মই ডিটেইলছটো ইকম টাৱাৰটো কোন প্লেজত আছে, গুৱাহাটীৰ কোন প্লেজত চব মই ভালকৈ দেখাই দি আছোঁ। ঠিক আছে, এতিয়া আমি আহি পালোঁ কৃষ্ণাই মানে এখন পাইকান বুলি কয়, পাইকানৰ লাইন হোটেল এখন শ্ৰী বিষ্ণু লাইন হোটেল। সো ইয়াতে আমি ভাত পানী খাই ল'ম আৰু মই আহিলোঁ ধুবুৰী গুৱাহাটী চলা বাছত আহিলোঁ। তো এইখন হৈছে বিষ্ণু লাইন হোটেল, এয়া চাওক শ্ৰী বিষ্ণু লাইন হোটেল। ইয়াতে অলপ ভাত পানী আমি অলপ খাই লওঁ। হোটেলখন মোটামুটি আছে, বেয়া নহয় ইমান। ইয়াতে মাছ মাংস কণী খাচীৰ মাংস পাঠাৰ মাংস আৰু বহুত কিছু আছে। চ' আপোনালোকক মই দেখাই দি আছোঁ। চ' এয়া চাওক, ইয়াৰ ভিতৰত মানুহ বহুত আহিছে। চ' এয়া চাওক সকলোৱে ভাত পানী খাই আছে, ময়ো ভাত পানী ইয়াতে খাই ল'ম। আৰু এতিয়া ইয়াতে লেট্ৰিন বাথৰুমৰ সুবিধা আছে। এতিয়া ল'ৰা ছোৱালী সকলোজনৰ লেট্ৰিন বাথৰুম কৰিব পাৰে। এয়া হাতখন ভালকৈ ধুই লওঁ ইয়াতে। তাৰপিছত আমি এতিয়া ভাত ল'লোঁ, দালি লৈছোঁ। এয়া মাংস, এইটো মাংস লোকেল মুৰ্গীৰ মাংস, তৰকা আছে ছাইডত, দালি আছে। এইখন হৈছে পাইকানৰ শ্ৰী বিষ্ণু লাইন হোটেল। চ' গাড়ীবিলাক আহি কিনে ধুবুৰী গুৱাহাটী যিবিলাক বাছ চলে মানে ইয়াতে ৰখে আৰু এটা ঠাই আছে শ'লমাৰী, তাতে ৰখে। চ' আমাৰ ভাত পানী খোৱা হৈ গ'ল, এতিয়া গাড়ীখন বেক কৰি আছে। চ' আমি এতিয়া যাবলৈ ওলাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভালকৈ ভিডিঅ'টো চাই থাকিব। আৰু মই আপোনালোকক ইকম টাৱাৰটো কোন প্লেচত আছে চ' সঠিককৈ ভালকৈ মই আপোনালোকক জনাই দিম। আপোনালোকে অলপো ভিডিঅ'টো মিছ নকৰিব, একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব। সম্পূৰ্ণকৈ মই মানে অসমৰ চাৰিওফালে ক'ৰ পৰা আপোনালোকে আহিব তালৈকে মই এই জৰে পৰা নাহক কিয়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই আপোনালোকে এটা কাম কৰি আহিব। বাছত উঠি কিনে জালুকবাৰীৰ পৰা মই আপোনাক কৈ আছোঁ, তাৰ পৰা আপোনালোকে ভিডিঅ'টো জালুকবাৰী যিটো মেইন বাছ তাৰ পৰা 20 টকা ভাড়া মেজিক ট্ৰেভেলাৰ যিবিলাক যিবিলাক প্ৰাইভেট যিবিলাক গাড়ী আছে সেইবিলাকত আপোনালোকে উঠিব। তাৰ পৰা 20 টকা ভাড়া, তাতে আপোনালোকে ক'ব যে মই VIP যাম, VIP ইকম টাৱাৰ যাম, তেতিয়াহ'লে আপোনালোকে ইকম টাৱাৰত আপোনালোকক গাড়ীয়ে নমাই দিব। মানে কথাটো হ'ল যে আমি মানে মই আজি মই আহিছোঁ ধুবুৰীৰ পৰা। ঠিক আছে, ধুবুৰীৰ পৰা কোনোবা যিটো গোৱালপাৰাৰ পৰা আহে, কোনোবা বঙাইগাঁৱৰ পৰা আহে। ঠিক আছে, আপোনালোকে এনেকৈ এইটো ৰোডেৰে আহিব। আমি এতিয়া আহি পালোঁ। এইখন কৃষ্ণাই ব্ৰিজ। এই কৃষ্ণাই ব্ৰিজ মানে এইখন আৰ্মি ব্ৰিজ বুলি কয়। এই আৰ্মি ব্ৰিজখন মানে ছিংগল ব্ৰিজ হৈ আছে, কাৰণ এইখন ব্ৰিজ আগতে ভাঙিছিল। এয়া চাওক আপোনাক মই ছিংগল ব্ৰিজখন ভালদৰে আপোনাক মই দেখাই দিছোঁ। ইয়াতে মানে জাম লাগে, কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা আধা ঘণ্টা, কেতিয়াবা 15 মিনিট, কেতিয়াবা 10 মিনিট, কেতিয়াবা এনেকুৱা হয় মানে 1 ঘণ্টা 1.5 ঘণ্টা কেতিয়াবা জাম মানে লাগিবলগীয়া হয়। এই পুলিচটো আছে নহয়, পুলিচবিলাক এইফালৰ গাড়ীবিলাক ৰখাই দিয়ে আৰু সেইফালৰ গাড়ী সেইফালে এজন পুলিচ আছে সেইবিলাক ৰখাই দিয়ে। সেইবিলাকক মানে সেইফালে মানে গাড়ীবিলাক ৰখায়। এয়া চাওক, এই বাওঁফালে চাওক, এইখন ব্ৰিজ কৃষ্ণাইৰ ব্ৰিজ নতুনকৈ বনাই আছে বাওঁফালে। কিয়নো হওঁতে কিমান বছৰ লাগে ক'ব নোৱাৰোঁ, মোটামুটি 6 মাহ 1 বছৰৰ ভিতৰত হ'ব লাগে আশা কৰোঁ। এয়া চাওক, মই আপোনাক দেখাই দি আছোঁ। এয়া ধুবুৰী বাছ এইখন। চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন। চ' ফ্ৰেণ্ডছ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এটা লাইক কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেনেহ'লে আপোনালোকে সকলোৱে গম পাব যে ইকম টাৱাৰটো কোন ঠাইত আছে। ঠিক আছে, আৰু কোনো যদি নতুন হৈছিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, আপোনালোকক মই কৈ থাকোঁ যে লম্বা জাম লাগি থাকে কৃষ্ণাই আৰ্মি ব্ৰিজ যিখন আছে। এয়া চাওক, আপোনালোকে বিশ্বাস নকৰিব পাৰে। এয়া চাওক, আমি ধুবুৰীৰ পৰা আহি আছোঁ, কৃষ্ণাই ব্ৰিজখন পাৰ হ'লোঁ। এয়া চাওক, সৰু গাড়ী কিমান গাড়ী আছে ৰাইট চাইডত, দেখা পাইছে আপোনালোকে। এয়া চাওক, এই গাড়ীবিলাক কমচে কম ইয়াতে 20 মিনিট আধা ঘণ্টা এনেকুৱা কৰি ৰখি আছে। চাওক লাইন কিমান বাছ, এল্ট', টেম্পু, এয়া বাছ ধুবুৰী বাছ, এইখন ধুবুৰী যোৱা বাছ এইখন। এয়া চাওক কিমান গাড়ী, আৰু সন্ধিয়া হ'লেতো নক'ব, সন্ধিয়া হ'লে আৰু বহুত গাড়ী ইয়াতে জাম লাগি থাকে। চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন। অলপ টোপনি লাগিছে, মই টোপনিকৈ অলপ যাওঁ।
সো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাই দিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক নিশ্চয় কমেণ্ট বক্সত জনাই দিব মই ৰিপ্লাইটো দি দিম আৰু আপোনালোকে কোনোবা যদি নতুন গৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা লাইক কৰিব আৰু ৰাইট ছাইডত থকা ন'টিফিকেশ্যন যিটো বেল আছে সেইটো অল কৰি দিব যেনে আহিবলগীয়া নতুন মই যিবিলাক ভিডিঅ' এই ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্য মোৰ হ'ল যে সকলোৱে মোক কমেণ্টত কমেণ্ট কৰি জনাই আছে মানে আগত মই 2টা ভিডিঅ' দিছিলোঁ ইকম টাৱাৰৰ তাতে মই জালুকবাৰীৰ পৰা মানে ভিআইপি হৈ কিনে কেনেকৈ মানে ইকম টাৱাৰ পায় তাৰ ডিটেইলছটো তাতে আছে আৰু এয়া আমি এতিয়া আহি পালোঁ এইটো কি পালোঁ এইটো ৰংজুলি আপোনালোকে কোনোবা যদি জানে তেনেহ'লে গম পাব এইটো ৰংজুলি হয় এইটো ৰংজুলি ঠিক আছে চ' আপোনাক মই ভালদৰে কৈ আছোঁ কথাটো যে আপোনালোকে যদি ধুবুৰী বঙাইগাঁও গোৱালপাৰা বৰপেটা এইফালে যদি আপোনালোকে আহে এই ৰোড দি গোৱালপাৰা যিটো ৰোড আছে এইফালে আহি কিনে আপোনালোকে প্ৰথমতে ভিআইপি আছে না ভিআইপি যিটো ফ্লাইঅভাৰ মানে আজৰা যিটো আজৰা মানে এয়াৰপৰ্ট যিটো আছে আপোনালোকে এয়াৰপৰ্টত নামিব যদি ধুবুৰী বঙাইগাঁৱৰ পৰা যদি আপোনালোকে আহে মানে লোৱাৰ আছামৰ পৰা যদি আপোনালোকে আহে তেনেহ'লে আপোনালোকে ভিআইপি যিটো ফ্লাইঅভাৰ আছে আজৰা এয়াৰপৰ্টত গৈ কিনে আপোনালোকে নামিব আৰু নহ'লে আপোনালোকে কৈ দিব যে এয়াৰপৰ্টটো ফ্লাইঅভাৰ যিখন আছে এয়াৰপৰ্টৰ যিখন ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰখন এৰি কিনে অলপ আগত ফ্লাইঅভাৰখন যিখন শেষ পাব অলপ আগত ৰাইট ছাইড এটা ইকম টাৱাৰ আছে মই আপোনালোকক ভালকৈ দেখাই দি আছোঁ তাতে আহি কিনে আপোনালোকে ডাইৰেক্ট নামিব পাৰিব আৰু সেইটো হৈছে ইকম টাৱাৰ তাতে আপোনাৰ মানে অনলাইনত যিকোনো ইণ্টাৰভিউ তাতে হয় ঠিক আছে চ' আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো ভালকৈ চাই থাকিব এয়া আমি এতিয়া আহি পালোঁ ধূপধৰা চাওক ধূপধৰা থানাখনটো অলপ আগতে পাৰ হ'ল আপোনালোকে নিশ্চয় ভিডিঅ'টোত চাইছে এয়া চাওক এইটো ধূপধৰা এয়া চাওক এয়া আপোনাক মই দেখাই দিছোঁ মই গাড়ীৰ ভিতৰত বহি আছোঁ চ' ভাবিছোঁ অলপ আপোনাক আমি মানে মই কেনেকৈ গৈ আছোঁ চ' আপোনাক মই দেখাই দিছোঁ ভিডিঅ'টো চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ একদম শেষলৈ চাই থাকক মই আগত 2টা ভিডিঅ' দি দিছোঁ মই লাষ্টত আই বটনত 2টা আপোনাক ভিডিঅ' মই দি দিম ত' আপোনালোকে তাতে গৈ কিনে আপোনাৰ জালুকবাৰীৰ পৰা বা ধুবুৰীৰ পৰা কেনেকৈ ইকম টাৱাৰ আহিব পাৰে সেইটো ভিডিঅ' আপোনালোকে নিশ্চয় এবাৰ ভালদৰে চাই মই ভিডিঅ'টোত প্ৰথমৰ পৰা আপোনালোকে স্কিপ একদম নকৰিব মানে প্ৰথমৰ পৰা ফাৰ্ষ্টৰ পৰা মই ডিটেইলছটো আপোনাক মই কৈ আছোঁ কিন্তু যদি আপোনালোকে ভিডিঅ'টো ভালকৈ নাচায় তেনেহ'লে আপোনালোকে মানে মই কোন ঠাইত গৈ আছোঁ আৰু ইকম টাৱাৰ কেনেকৈ পায় ভিআইপিৰ ইকম টাৱাৰ কেনেকৈ পায় চ' আপোনালোকে তেতিয়াহ'লে গম নাপাব যদি আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ একদম ফাৰ্ষ্ট টু লাষ্টলৈকে আপোনালোকে মোৰ কথাবিলাক ভালদৰে মন কৰি শুনি থাকিব ঠিক আছে এয়া আমি এতিয়া আহি পালোঁ বিজয়নগৰ এইটো ঠিক আছে বিজয়নগৰ এতিয়া বিজয়নগৰ পাৰ হৈ আমি পাম মিৰ্জা তাৰপিছতহে আপোনালোকে পাব ভিআইপি ঠিক আছে এয়া চাওক এয়া এইটো বিজয়নগৰ আমি পাৰ হ'লোঁ এয়া টাৰ্ণিংটো কোনোবা যদি জানে তেনেহ'লে গম পাব এইটো বিজয়নগৰ ঠিক আছে চ' এতিয়া মই আপোনাক এতিয়াৰ পৰা আপোনাক মই ভালদৰে বুজাই দি আছোঁ যে আপোনালোকে ধুবুৰী বঙাইগাঁও গোৱালপাৰা যদি আপোনালোকে বাছত আহে তেনেহ'লে আপোনালোকে ধুবুৰী বাছত আপোনালোকে উঠিব এয়া আমি এতিয়া আহি পালোঁ এয়া চাওক ভিআইপি পাম আৰু বেছি নাই এই টাৰ্ণিংটো লৈছোঁ আমি অলপ আগত ভিআইপি আপোনালোকক যে ক'লোঁ মই আপোনালোকে ইয়াতে নামিব পাৰে নহ'লে অলপ আগুৱাই গৈ কিনে মই ভালকৈ ডিটেইলছটো আপোনাক সম্পূৰ্ণকৈ দেখাই দি আছোঁ মই ঠিক আছে এয়া চাওক মোটামুটি ভিআইপি আমি পালোঁ এয়া চাওক এইটো এয়াৰপৰ্ট মানে ফ্লাইঅভাৰ এখন পাম আমি ইয়াতে ঠিক আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব একদম স্কিপ নকৰিবই ঠিক আছে এয়া চাওক আমি আহি পালোঁ এয়া ভিআইপি ঠিক আছে এয়া চাওক এয়া ব্ৰিজৰ তল ফালে এইটো ফ্লাইঅভাৰ চিধা এইফালে গ'ল মানে গুৱাহাটী বুলি আৰু ঠিক আছে আপোনালোকে চাই দিয়কচোন তলত যিটো ৰাস্তা ক'লে যে বাওঁফালে তলৰ ৰাস্তা ক'লে এইটো এয়াৰপৰ্ট বুলি যায় পেলাই ঠিক আছে ইয়াৰ পৰা এয়াৰপৰ্ট বেছি দূৰ নহয় 2-3 কিলোমিটাৰ মানে 3-4 কিলোমিটাৰ হাইয়েষ্ট হ'ব 3-4 কিলোমিটাৰ ঠিক আছে এয়া মই ফ্লাইঅভাৰৰ ওপৰতে আপোনালোকক মই লৈ গৈ আছোঁ এয়া চাওক এতিয়া এইখিনিকে ভিআইপি বুলি কয় ঠিক আছে আপোনালোকে ভালকৈ মন কৰি মোৰ কথাবিলাক শুনিব এইটো ফ্লাইঅভাৰ আছে নহয় এইটো ফ্লাইঅভাৰ এইটোৱে ভিআইপি বুলি কয় ঠিক আছে এই ফ্লাইঅভাৰ তলত এটা চাৰিআলি আছে এই চাৰিআলিটোত আপোনালোকে নামিব বাছেৰে আহি কিনে ঠিক আছে আপোনালোকে জালুকবাৰীৰ পৰা যদি আহে তেনেহ'লে আপোনালোকে ইয়াতে নামিব ঠিক আছে ইয়াতে নামিলে বা ইয়াতে আপুনি নানামিব পাৰে মই আপোনাক ভালকৈ ভিডিঅ'টো ভালকৈ দেখাই দি আছোঁ যদি কিছুমান মানুহ দূৰৰ পৰা আহে গম নাপায় তেনেহ'লে আপোনালোকে এই ফ্লাইঅভাৰৰ তলত ইয়াতে আপোনালোকে নামিব আৰু যদি ইয়াতে নানামে তেনেহ'লে মই আপোনাক কৈছোঁ এয়া চাওক গৈ আছোঁ নহয় এয়া চাওক ৰাইট চাইডত অলপ আগত এটা বিল্ডিং আছে সেইটো হৈছে ইকম টাৱাৰ এয়া চাওক মই দেখাই দি আছোঁ ভালদৰে আপোনালোকক এয়া চাওক ফ্লাইঅভাৰখন শেষ পাব অলপ বাকী আছে এয়া চাওক আপোনালোকে ভালকৈ একদম মনোযোগ দি মোৰ কথাটো শুনি থাকিব এয়া চাওক
ইয়াৰ ৰাইট ছাইডত এইটো বিল্ডিং দেখা পাইছে ৰাইট ছাইড এইটো বিল্ডিং এয়া চাওক এয়া মই এতিয়া নামিলোঁ এয়া চাওক এইটো হৈছে ভিআইপিটো ইকম টাৱাৰ চ' মই আপোনাক খোজকাঢ়ি এতিয়া দেখাই দি আছোঁ যে ইকম টাৱাৰটো কেনেকুৱা চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ ভালদৰে চাই থাকক মই আপোনাক আৰু এবাৰ কৈ দিছোঁ মই জালুকবাৰীৰ পৰা মানে ইকম টাৱাৰলৈকে মই ভিডিঅ' বনাইছোঁ আগতে 2টা ভিডিঅ' দিয়া আছে আৰু ধুবুৰীৰ পৰা মই ইকম টাৱাৰ বনাইছোঁ তাতে আপোনালোকে শেষত 2টা ভিডিঅ' দিছে সেইটো আপোনালোকে চাই ল'ব এয়া চাওক মানুহ লাহে লাহে কিমান হৈ গ'ল চাওক এইটো হৈছে ইকম টাৱাৰ ঠিক আছে এয়া চাওক মানুহ এক্সাম দিব আহিছে ইয়াতে বহুত মানুহ ইয়াতে আহিছে চ' আপোনালোকে ভিডিঅ'টো চাই দিয়কচোন এইটো হৈছে ইকম টাৱাৰ ঠিক আছে এয়া আপোনাক মই দেখাই দিছোঁ এইটো পাৰ্কিং প্লেচ আছে ইয়াত তলত ইয়াতে আপোনালোকে বাইক ৰাখিব পাৰে এইটো পাৰ্কিং প্লেচ বাইক 4চকীয়া বাহন ইয়াতে আপোনালোকে ৰাখিব পাৰে ঠিক আছে এই চাওক মই ভালদৰে আপোনাক ইকম টাৱাৰটো আপোনাক মই দেখাই দিছোঁ এয়া চাওক চাইছে এয়া চাওক কিমান ধুনীয়া এয়া চাওক মানুহ শাৰী পাতি একদম লাইন ধৰি আছে এয়া ইকম টাৱাৰ এইফালে বাওঁফালে এইটো মই দেখাই দি আছোঁ আপোনালোকক এয়া চাওক দেখিছে এইটো হৈছে বৰঝাৰ ইকম টাৱাৰ আপোনালোকে আহিলে ভিআইপিত নামিব ঠিক আছে এয়া এইটো বাওঁফালে চাওক এইটো কেণ্টিন আছে এটা ইয়াতে আপুনি চাহ পানী খাই ল'ব পাৰে এয়া চাওক মই ভিতৰৰ কিছুমান মানে পাৰ্কিং প্লেচটো ভালকৈ আপোনাক মই দেখাই দি আছোঁ এয়া চাওক এইটোৱে মানে ইকম টাৱাৰ ঠিক আছে মই সম্পূৰ্ণকৈ ভালকৈ ভিডিঅ'টো আপোনাক মই দেখাই দি আছোঁ এয়া চাওক এইটো পাৰ্কিং প্লেচ কিমান ডাঙৰ পাৰ্কিং প্লেচ ইয়াতে বাইক 4চকীয়া বাহন আপোনালোকে ইয়াতে ৰাখিব পাৰে কোনো ধৰণৰ কোনো প্ৰব্লেম নাই ঠিক আছে তেনেহ'লে আপোনাক মই ডিটেইলছখিনি মই ইয়াতে জনাই দিলোঁ যদি কোনোবা জালুকবাৰীত যদি কোনো আপাৰ আছামৰ পৰা আহে তেনেহ'লে আপোনালোকে জালুকবাৰীত নামিব জালুকবাৰীৰ যিটো মেইন পইণ্ট আছে তাতে নামিব তাৰ পৰা 20 টকা ভাড়া ল'ব জালুকবাৰীৰ পৰা ভিআইপি হৈছে 20 টকা ভাড়া এনেকৈ 8-9 কিলোমিটাৰমান হ'ব ঠিক আছে আপোনালোকে ভিআইপিত আহিকে নামিব ভিআইপি নপাৰ জালুকবাৰী ফালে ভিআইপি নপাৰ বাওঁফালে আপোনালোকে নামিব ঠিক আছে চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ